বিটিসি অঞ্চলত সবতকে সমস্যা সমাধান কৰা মানুহ কোন হয় কম্পেয়াৰ কৰকচোন বিভিন্ন জাতি জনগোষ্ঠীক সবককে এক লৈ ইউনাইটেডলি লৈ কিনি কাম কৰা কোন হয় বিটিসি বাকি ভয় কৰিব নালাগে যি নটিছে নাহক কিয় তেওঁলোকে আমাৰ বড়োলেণ্ড অঞ্চলত ফেমিলি বিটিসি চুক্তি সিক্স শিডিউল আমাক যেতিয়া বড়োসকলক দিলে 2003 যে অলৰেডি 2003 আগত চনত যিসকলে ইয়াত বড়ো লগত বিভিন্ন জাতি জনগোষ্ঠী জীয়াই আছে বসবাস কৰি আছে হাজাৰ হাজাৰ চন আগৰ পৰাই তেওঁলোকে 2003 আগত যিসকলে বসবাস কৰা তেওঁলোকে সব আমাৰ পৰিয়াল বড়ো মুছলমান আমি সব বিটিসি পৰিয়াল সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিমান বড়োসকলক গুৰুত্ব দিয়ে বাঙালীকো সমান একে গুৰুত্ব দিয়ে মুছলমানসকলক গোৰ্খাসকলক কিয়নো তেখেতে দীৰ্ঘদিন ইয়াত সংগ্ৰাম কৰাৰ পাছত এটা 6 ডে এৰেঞ্জমেণ্ট পাইছে বিভিন্ন সমস্যাটো তেওঁ জানে সেইকাৰণে তেওঁৱে যোৱাকালি 81 CWC চিটিঙত কৈছে যে ইয়াত উচ্ছেদ কৰাৰ এটা নোটিছ আহি গৈছে বাক্সা ডিষ্ট্ৰিক্টত যে এইসকলক উচ্ছেদ কৰা হ'ব বুলি তেওঁলোকে ভয় কৈ আছে ৰাজনীতিক কিছুমান ৰাজনীতিক দলসকলে নিজৰ বাঙালীসকলক কেপিটেলাইজ মানে নিজৰ কেপিটেল সম্পত্তি বুলি ভাবি লয় যে যিসকলে আমাক শাসন কৰি আছে কেন্দ্ৰত হওক বা আমাৰ ৰাজ্যত হওক তেওঁলোকে বাঙালীসকলক নিজৰ সম্পদ বুলি ভাবি কিনি ব্যৱহাৰ কৰিব বিচাৰে ভয় খুৱাব বিচাৰে সেইকাৰণে বিটিসি অঞ্চলৰ কথাটো অকণমান বেলেগ ইয়াত বিটিসি অঞ্চলৰ কথাটো যিমান দুখ বেদনা হাগ্ৰামা মহিলা ডাঙৰীয়া সদায় থিয় হৈ আহিছে বাঙালীৰ লগত সদায় থিয় হৈ আহিছে সেইকাৰণে বাঙালীৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে বিটিসি অঞ্চলত বাঙালীৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে বিপিএফ দলে সেইকাৰণে যদি নোটিছ আহিছে কোনো ভয় কৰিব নালাগে আপুনি ভাবেনে যে বিপিএফে বেংগলীসকলৰ সমস্যা সমাধান কৰিব পাৰিব ডেফিনেটলি চিয়'ৰ বিটিসি অঞ্চলত সবতকে সমস্যা সমাধান কৰা মানুহ কোন হয় কম্পেয়াৰ কৰকচোন সবতকে ভাল বিভিন্ন জাতি জনগোষ্ঠীক সমান মৰ্যাদা দিয়া মানুহ কোন হয় এই অঞ্চলত বসবাস কৰা দুখীয়াসকলক সবতকে বেছি মৰম কৰা বিভিন্ন জাতি জনগোষ্ঠীক সবককে এক লৈ ইউনাইটেডলি লৈ কিনি কাম কৰা কোন হয় যেতিয়া 17 বছৰ শাসন কৰিছিলে হাগ্ৰামা মহিলা ডাঙৰীয়াত ষ্টেট লেভেলৰ বিভিন্ন চৰকাৰ আহিছে এই 17 বছৰক কাকবা বাঙালীক চুব পাৰা কোনোবা আছিলে নেকি আপোনালোকে ক'ব পাৰিব নেকি বাঙালীসকলক কোনোবা দম দিব পাৰিছিল নেকি তেওঁলোকক উচ্ছেদ কৰিব পাৰা কোনোবা নোটিছ দিব পাৰিছিল নেকি পাৰা নাই সেইকাৰণে মই ডেফিনেটলি মাননীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত বাঙালীসকলৰ যি বিটিসি স্পেচিয়েলি বিটিসি যি বাঙালীসকল আমাৰ ফেমিলি আমাৰ বিপিএফ দলৰ ফেমিলি মাননীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ ফেমিলি তেওঁলোকৰ যিমান সমস্যা আছে এইটো সমাধান কৰিব পাৰিম বুলি আৰু কোনো বাঙালীয়ে বিটিসি ভয় কৰিব নালাগে যি নোটিছে নাহক কিয় তেওঁলোকে আমাৰ বড়োলেণ্ড অঞ্চলত ফেমিলি আৰু হাজাৰ হাজাৰ লাখ লাখ বছৰ ইয়াত দাদা ভাই হিচাপে বড়োৰ লগত তেওঁলোকে সংসাৰ খুৱাব লাগিব কিছুমান আইনে এইটো কেন্দ্ৰই লওক ৰাজ্যই লওক 6 শিডিউলত ইমপ্লিমেণ্ট নহয় কিন্তু তেওঁলোকে 6 শিডিউল অঞ্চলত বসবাস কৰা বড়ো হওক বিভিন্ন জাতি জনগোষ্ঠীক তেওঁলোকে জবৰদস্ত ভয় খুৱাব বিচাৰে তেওঁলোকে কাম কৰিব নোৱাৰে এইটো নোটিছ দিছে ডি ভোটাৰৰ হওক কিবা এনআৰচি হওক তেওঁলোকে অকল ভয় খুৱায় ভোট বেংক হিচাপে মই কৈছোঁ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাজনৈতিক দল আছে কিন্তু বাঙালীসকলৰ ৰাজনৈতিক দল নাই তেওঁলোকে ৰাজনৈতিক দল খোলা নাই তেওঁলোকে অসমক ভাল পায় বিটিসি অঞ্চলক ভাল পায় অসমত থকা ৰাজনৈতিক দলক ভাল পায় বিটিসিত থকা দীৰ্ঘদিন বহুত বছৰ শাসন কৰি অহা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভাল পায় হাগ্ৰামাত যেতিয়ালৈকে থাকিব তেওঁলোকে নিৰাপত্তা পাব হাগ্ৰামাত যেতিয়ালৈকে থাকিব তেওঁ কোনো মানুহ তাক চুব নোৱাৰিব আৰু তেওঁলোকৰ সমস্যাসকলক সমাধান কৰিব পাৰিব বুলি বাঙালীসকলে নিজে বিশ্বাস কৰে আজি মিটিঙতো কৈছে বাঙালীসকলে হাগ্ৰামা মহিলাৰ ছাৰক তেওঁলোকে বিশ্বাস কৰে আৰু হাগ্ৰামা মহিলাৰ ছাৰ যদি বিটিসি যদি চিফ হৈ থাকিলে হয় এনেকুৱা নোটিছো নাহিলে হয় এনেকুৱা ইছ্যু নহ'লে হয় বুলি আজিৰ যোনটো বিপিএফ দলৰ যোনটো বাঙালী চেলত এই কথাটো আলোচনা হৈছে ৰাইজসকলে কৈছে